চাইকেল ৰেলী কৰিব সৰ্বপ্ৰথম আপোনালৈ ধন্যবাদ। মোৰ নাম শ্ৰী চন্দ্ৰ বাহাদুৰ পৌডেল। মোৰ ঘৰ চিলাপথাৰ ধেমাজি। মই গহপুৰত থাকোঁ আৰু বিশেষ এই ইনিচিয়েটিভ লোৱা উদ্দেশ্য হৈছে দ্য ট্ৰুথ এবাউট ড্ৰাগছৰ সত্যতাটো কি, কিয় খাব নালাগে, এনেধৰণে কথা দাঙি ধৰিছোঁ। লগতে ফিট ইণ্ডিয়া, हम फिट है तो इंडिया फिट है, आधा घंटा रोज़ फिटनेस का डोज, जैसे कि हम स्वस्थ रहेंगे तो हमारा आसाम भी स्वस्थ रहेगा, এনেকা উদ্দেশ্য লৈ লগতে প্লেন ট্ৰি সেভ দ্য আৰ্থ আমি অসমত বননীকৰণ কৰাটো উচিত। সেই উদ্দেশ্য লৈ সমগ্ৰ ডিষ্ট্ৰিক্টলৈ গৈ মই সকলো ৰাইজক আহ্বান কৰিবলৈ বিচাৰিছোঁ যে গছ ৰুব লাগে, সুস্থ থাকিব লাগে আৰু নচা জাতীয় বস্তু খাব নালাগে বুলি সকলো সমাজত গৈ সচেতন কৰিবলৈ ওলাইছোঁ। কেতিয়াৰ পৰা আৰু ক'ৰ পৰা ষ্টাৰ্ট কৰিছে এই ৰেলী? মই গহপুৰৰ পৰা 23 তাৰিখে ষ্টাৰ্ট কৰিছোঁ। আজি কোকৰাঝাৰত আহি পাইছোঁ। কেইটা ডিষ্ট্ৰিক্ট পাৰ কৰিলোঁ এতিয়ালৈকে 9টা ডিষ্ট্ৰিক্ট। হয়। আৰু আজি কোকৰাঝাৰত থাকিম আৰু কালি ধুবুৰী হৈ গোৱালপাৰা হৈ কামৰূপ হৈ আকৌ মই কৰিমগঞ্জ গৈ আকৌ ৰিপিট আহি আকৌ ইফালে শিৱসাগৰ হৈ কিনে এনেকৈ ওলাই যাম। আৰু কেইদিনীয়া কাৰ্যসূচী লৈছে? এই 40 দিনীয়া কাৰ্যসূচী লৈছোঁ। 40 দিন শেষ কৰিব? হয়। আৰু থকা খোৱা মেলা কেনেকুৱা হৈছে? সংগঠনৰ পৰাও মোক সহায় কৰি আছে আৰু যেনেকৈ যি ধৰণৰ সুবিধা হয় তেখেতা ধৰণে মই কৰি আছোঁ। আজি কোকৰাঝাৰৰ কণ্টেক্ট হৈছে নেকি? কোকৰাঝাৰত আকচু সিহঁতৰ মানে অল আছাম গোৰ্খা ষ্টুডেণ্ট ইউনিয়নে কল কৰিছে আৰু মই গৈ আছোঁ। খাৱাটো কেনেকৈ খোৱা বোৱা যেনেকৈ মই দাল ভাত এনেধৰণে খাই আছোঁ আৰু যেনেকুৱা ধৰণৰ হয় আৰু মাংস চাংস এনেধৰণৰ খাই আছোঁ। খোৱা বোৱা প্ৰব্লেম ফেচ হৈছে নেকি? নদিন আপুনি চাইকেল চলাই আহিছে, আজিলৈকে একো প্ৰব্লেম হোৱা নাই, কিন্তু সৰু সুৰা প্ৰব্লেমটো হৈ থাকে হয় নাই, বা বৰষুণ হৈছে এনেধৰণৰ। কিন্তু ইফ ইউ হেভ ইয়ৰ বিগ ডিজায়াৰ নাথিং কেন ষ্টপ ইউ হোৱাট ইউ ৱান্ট টু ডু। ইউথক কি আহ্বান জনাব? ইউথক এডুকেশ্যনত ইম্পৰ্টেণ্ট দিব লাগে আৰু স্পৰ্টছক বহুত ইম্পৰ্টেণ্ট দিব লাগে। লগতে ধৰি লওক স্কিল ডেভেলপমেণ্ট আৰু আমাৰ কালচাৰকো এনেকৈ মৰম কৰিব লাগে বুলি মই সকলো ইউথক আহ্বান জনাওঁ। এতিয়ালৈকে কেই কিলোমিটাৰমান হ'ল আপোনাৰ চাইকেল চলাওঁতে? এৰাউণ্ড একজেক্টটো মই নাজানো, এতিয়া মই কেলকুলেট কৰোঁতে এৰাউণ্ড একজেক্ট 700 ওপৰত হ'ল আৰু।